আমি জানো ডক্টৰবিলাকে কেনেকে লিখে কি লিখে কেনেকে সাহস কেনেকে কৰিব পাৰে এটা কথা আছে যেতিয়া আপোনাৰ নলেজটো নাথাকে নহয় আপোনাৰ সাহটো বাঢ়ি যায় পুলিচৰ মানুহকেইজন এইটো ট্ৰেইন নহয় যে আইডেণ্টিফাই কৰিবলৈ কোন ফেক বা কোন জেনুইন আছিলে ৩,০০০ টকা যদি কনভিক্ট হয় ৩ মাহ জেল আপুনি এজন চিকিৎসক এই যেতিয়া ভুৱা চিকিৎসক বিলাকক পায় ভুৱা চিকিৎসক বিলাকৰ খবৰ পায় খবৰ পোৱাৰ পিছত যেতিয়া আপুনি নিজে ফিল্ডত গৈ সেই ভুৱা চিকিৎসক বিলাকক ধৰে আৰক্ষীৰ সহযোগত আপোনাৰ মনলৈ কিন্তু কি ভাব আহে বাৰু যেতিয়া এন্টি কোৱেকাৰী ভিজিলেন্স ইউনিট খোলা ডিচিশ্যন ল'লে আৰু জানুৱাৰী ২০২৫ত এন্টি কোৱেকাৰী ভিজিলেন্স ইউনিটটো খুলি মোক এজ এন্টি কোৱেকাৰী ভিজিলেন্স অফিচাৰ হিচাপে পাব্লিকৰ পৰা যিবিলাক ইনফৰমেশ্যনবোৰ অহা আৰম্ভ হ'ল বহুতে মোক হোৱাটছএপত ইনফৰ্ম কৰে মেছেঞ্জাৰত কৰে বা এনেই ফোন কৰি কয় কোনোবাই কোনোবাই ফটো পঠাই দিয়ে প্ৰেছক্ৰিপশ্যনত এখন হিন্দী চিনেমা আছিলে মুন্না ভাই MBBS আছিলে তাত সঞ্জয় দত্তে সেই চৰিত্ৰটো ৰূপায়ণ কৰিছিলে ফেক ডক্টৰ চিকিৎসকজন প্ৰকৃত চিকিৎসক নহয় বা ভুৱা কাৰোবাৰ যদি ডাউট হয় সেই খবৰটো ধৰক আপোনালোকে পোৱা নাই নিজে চেক কৰিব পাৰে কেনেকৈ কেতিয়াবা এনেকুৱা মানুহ কিছুমানো আছে যিখিনি নিজৰ আনৰ জীৱনক লৈ হেতালি খেলিব পাৰিছে সেইখিনি মানুহে কাৰোবাক ক্ষতি কৰাটো তেওঁলোকে পিছ হুকিব সেইটো আমি নকওঁ গতিকে আনৰ জীৱনক লৈ যদি হেতালি খেলিব পাৰিছে OT ৰুমত গৈ যেতিয়া অপাৰেশ্যন কৰিব পাৰিছে কোনোবা এজনক চুৰি এখনে আঘাত কৰাটো তেওঁলোকৰ বাবে সামান্য কথা কেতিয়াবা যদি এনেকুৱা পৰিৱেশৰ মুখামুখি হয় আপুনি তেতিয়া আপোনালোকে ভুৱা ফাৰ্মাচিষ্টটো ধৰা পেলাই হাৰ্টৰ চাৰ্জন এজনে কি কাম তাতো হাৰ্টৰ চাৰ্জাৰী কৰিব পৰা হস্পিটেল এটাও নাই নমস্কাৰ মই অসীম দত্ত আৰু আপোনালোকে চাবলৈ আৰম্ভ কৰিছে মোৰ বিশেষ অনুষ্ঠান জুবিনদাৰ গীতেৰে মন যায় খুলি কওঁ আহক মনৰ কথা মন যায় মোৰো মন যায় আজিৰ এই মোৰ অনুষ্ঠানত এজন এনে বিশেষ অতিথি মোৰ সৈতে আছে যিগৰাকী অতিথি এখন অচিনাকি মুখ প্ৰতিগৰাকী লোকৰ বাবে কিন্তু সেই বিশেষ লোকগৰাকীক মই যেতিয়া চিনাকি কৰাই দিম তাৰপিছত আপুনিও আচলতে অভিভূত হ'ব কাৰণ আমাৰ জীৱনৰ সৈতে বিভিন্ন সময়ত হেতালি খেলা একাংশ লোকক যেন এতিয়া নাকি লগোৱাত সেই ব্যক্তিগৰাকীৰ অৱদান অপৰিসীম কাৰণ ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে আমি বিভিন্ন সময়ত আমি বাতৰিৰ মাজেদি সংবাদ মাধ্যমৰ মাজেদি আমি এনে কিছু খবৰ পাওঁ যিসমূহ খবৰ পোৱাৰ পিছত আমাৰ নিজৰ জীৱনৰ ওপৰতে আমাৰ ধিক্কাৰ জন্মে কাৰণ এনে কিছু চিকিৎসক ৰূপী এনে কিছু লোকক আমি বিশ্বাসত লওঁ যিসকল লোকৰ বাবে আমাৰ জীৱন কেতিয়াবা বিপদৰ মুখামুখি হ'ব লগা সৃষ্টি হয় বা আমি কেতিয়াবা বিপদৰ মুখামুখি হওঁ মই আজিৰ এই অনুষ্ঠানত সেই বিশেষ ব্যক্তিগৰাকীক এই কাৰণে আমন্ত্ৰণ কৰি আনিছো যে সেই বিশেষ ব্যক্তিগৰাকীয়ে ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে চলি থকা ভুৱা চিকিৎসকৰ যি দপদপনি সেই দপদপনি এতিয়া ৰোধ কৰিব পাৰিছে এক প্ৰকাৰ সফল হৈছে সেইগৰাকী বিষয়া 2025 বৰ্ষৰ 1 জানুৱাৰী তাৰিখে এন্টি কোৱাকাৰী নামৰ এটা সংস্থা বা চৰকাৰৰ তৰফৰ পৰা এটা বিশেষ বিভাগ মুকলি কৰা হৈছিল যিটো বিভাগৰ জৰিয়তে সামগ্ৰিক সময়ত যি ভুৱা একাংশ চিকিৎসক বা ভুৱা একাংশ ফাৰ্মাচিষ্টৰ দপদপনি চলিছে ৰাজ্যত সেই লোকসকলক চিনাক্ত কৰি তেওঁলোকক শাস্তি বিহাৰ বাবে এই বিভাগটো গঠন কৰা হৈছিল আৰু তাৰ পিছতে দেখিবলৈ পোৱা গৈছিল সংবাদ শিৰোনামা দখল কৰি আছে সেইগৰাকী বিশেষ ব্যক্তি আৰু সেই বিশেষ ব্যক্তিগৰাকী আন কোনো নহয় মোৰ সৈতে উপস্থিত আছে ডক্টৰ অভিজিত নেওগ ডাঙৰীয়া আপোনাক প্ৰথমে মোৰ এই বিশেষ অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছো বহু ব্যস্ত তাৰ মাজতো মই আপোনাৰ পৰা আজি কিছু সময় লওঁ একেবাৰে খোলাকৈ কোনো আমি স্ক্ৰিপ্টেড আমি কথা নাপাতো কিছুমান কথা মই আপোনাৰ পৰা জানিব বিচাৰিম ৰাইজে জানিব বিচাৰিব যিসমূহ কথা হয়তো সংবাদ মাধ্যমেও ঢুকি নাপায় বহু লোকে হয়তো সেই কথাসমূহ ৰাইজৰ মাজলৈ আগবঢ়াই আনিবলৈ হয়তো বিচৰাও নাই বা কেতিয়াবা হয়তো বিভিন্ন কাৰণত তেওঁলোকে ৰৈ যাব লগা হয় মই ইতিমধ্যে চিনাকিটোৱে দিছোঁৱেই তথাপিও মই আপোনাৰ মুখেৰে সেই চিনাকিটো দিব বিচাৰিম যে মৰিগাঁৱত জন্ম লাভ কৰাৰ পিছত আপুনি কেনেদৰে বাদ বুলি আজিৰ এই পৰ্যায় পাইছেহি আৰু আজিৰ দিনটোত আপুনি সমাজৰ বাবে এখন অচিনাকি মুখ হৈ থাকিলেও সমাজৰ বাবে এনে কিছু দায়িত্ব আপুনি পালন কৰিছে যিখিনি দায়িত্বক আমি সেলুট জনাব লাগিব প্ৰথমে থ্যাংক ইউ কিন্তু হয় মই মৰিগাঁও ডিষ্ট্ৰিক্টত আমাৰ মোৰ নিজৰ অৰিজিনেল ঘৰ হয় জন্ম গুৱাহাটীত এডুকেশ্যনো
এটা পাৰ্ট গুৱাহাটীত আছিলে, এটা পাৰ্ট ডিগবৈত আছিলে, সেই তেনেকে মোৰ দুটা ফৰেষ্ট ডিপাৰ্টমেণ্টত আছিলে, সেইকাৰণে চব ট্ৰান্সফাৰ হৈ থাকে, বেলেগ বেলেগ জেগাত এডুকেশ্যন হৈছিলে। মই আল্টিমেটলি মেডিকেল MBBS কৰিলোঁ মই আছাম মেডিকেল কলেজ ডিব্ৰুগড়। ত' মই ডক্টৰ অভিজিত নিয়োগ হয়, থাকোঁ গুৱাহাটীত। মোৰ অৰিজিনেল ঘৰ একচুৱেলি মৰিগাঁও, মই যেনেকৈ কৰোঁ। কিন্তু এতিয়া ধৰক এই কামটো মোৰ আজি হ'ল অলপ কেইবছৰমান হ'ল। মইতো আৰম্ভ হৈছিলে, আমি এখন সৰু হস্পিটেল চলাইছিলোঁ গুৱাহাটীত। সৰু হস্পিটেলখন চলাওঁতে কেইদিন এজন ডক্টৰ আহিলে, তেওঁ আহে পেচেণ্ট চাই পেলাই যায়। তেওঁ যোনখিনি লিখা পৰা কাগজ পত্ৰ দেখোঁ, দেখি পেলাই মোৰ ডক্টৰে লিখা মানে হেৰি বস্তু যে নালাগিলে। যে চব ডক্টৰবিলাকৰ কি হয়, এটা ষ্টাইল থাকে লিখাৰ, প্ৰেছক্ৰিপশ্যনখন লিখাই কওক বা পেচেণ্টৰ টিকেটত তেওঁ যে ইনষ্ট্ৰাকশ্যন দিয়ে, লিখাটো অলপ ষ্টাইল এটা থাকে, আমি জানো ডক্টৰবিলাকে কেনেকৈ লিখে, কি লিখে। তেওঁৰ লিখাখিনি দেখি মোৰ অকণ ঠিক নালাগিলে, যে বস্তুটো অকণ মোৰ ডাউট হ'ল। সেই তাৰ পৰা বস্তুটো আৰম্ভ হ'ল, যেতিয়া আমি খোচৰা আৰম্ভ কৰিলোঁ তেওঁৰ চেকগ্ৰাউণ্ডখিনি, তেতিয়া গম পালোঁ তেওঁ ফেক। তেওঁ নিজকে গেষ্ট্ৰ'এণ্টাৰলজিষ্ট বুলি কৈছিলে, কিন্তু তেতিয়া ধৰক ইমান অৰ্গেনাইজ নাছিলে। সেইটো প্ৰথম কেছ আছিলে। কিমান মান চনত হ'ব? এইটো হ'ল আজি 7-8 বছৰমান হ'ব কিজানি। তাৰপিছত তেতিয়া আমি তেনেকৈ ইমান অৰ্গেনাইজো নাছিলোঁ, নাজানিছিলোঁ কেনেকৈ মানে টেকল কৰিব লাগে। মানুহজন কিন্তু আমি যেতিয়া কনফ্ৰণ্ট কৰিলোঁ, যেতিয়া আমি মুখামুখি হ'লোঁ মানুহজনৰ লগত, যে যেতিয়া তেওঁৰ পৰা আমি হেৰি বিচাৰিলোঁ, আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো দেখাওক, আপোনাৰ চাৰ্টিফিকেটখন দেখাওক, সেই মানুহজন পলাই গুচি গ'ল। তাৰপিছত আৰু তেওঁ আনট্ৰেচেবল হৈ থাকিলে। আজি কেইমাহমান আগত আমি গম পালোঁ যে তেখেত চাউথ চালমাৰাত আছিলে। চাউথ চালমাৰাত যেতিয়া আমি পুলিচৰ লগত কানেক্ট কৰি পেলাই কথা চথা পাতি বা SSPৰ লগত কথা পাতি পেলাই যেতিয়া আমি মুভ কৰোঁ, তেওঁ আকৌ তাৰ পৰাও পলাই গ'ল। এতিয়া তেওঁ ৱেষ্ট বেংগলৰ ক'ৰবাত লোকেশ্যনত আছে বুলি শুনিছোঁ, কিন্তু নাজানো। কিন্তু তেওঁ কিন্তু আণ্ডাৰ চাৰ্ভেইলেঞ্চ আছে পুলিচৰ, অলৰেডি কেছ ৰেজিষ্টাৰ্ড হৈ আছে, এবস্কণ্ডিং হৈ আছে। সেই বস্তুটো তেনেকৈ ষ্টাৰ্ট হৈ তাৰপিছত এটাকৈ এনেকৈ আহি গম পাই থাকিলোঁ। তাৰপিছত এটা ঘটনা হ'ল যে মই ভাবিলোঁ এইটো এনেকৈ কৰি থাকিলে নহ'ব, কাৰণ এইটো এটা অৰ্গেনাইজ যদি চিষ্টেমত নাযাওঁ, মই অকলে এটা মানুহে এইটোৰ লগত লাগি থাকিলে মানে এইটো বস্তুটো ঠিক হোৱা নাই। আৰু প্লাছ তাৰপিছত চালোঁ যে যোনবিলাক আমাৰ আইন আছে, এই ধৰক ভুৱা ডক্টৰৰ বা কোৱেক্স বুলি আমি যিটো কওঁ, সেই আইনবোৰ বহুত দিনৰ পৰা ৰিভিজন হোৱা নাই। 1956ৰ পৰা ৰিভিজন হোৱা নাই। তেতিয়াৰ দিনত ফাইন আছিলে 30,000 টকা, যদি কনভিক্ট হয় 3 মাহ জেল। তেতিয়া দিনত 30,000 টকা 1956ত বহুত পইচা আছিল। আজিৰ ডেটত 30,000 টকা একোৱেই নহয়। চ' এইবিলাক ডিটাৰেণ্ট নহয়, মানে যোনবিলাক আইন কানুন আছে, এইবিলাক কাম কৰিবলৈ ভয় নাখায় সেইকাৰণে। তেতিয়া মই এখন 2023 চনত মই এখন PIL ফাইল কৰিলোঁ গুৱাহাটী হাইকোৰ্টত, যে গভৰ্ণমেণ্টক মানে কোৰ্টে হেৰি কৰিব লাগে, ইনষ্ট্ৰাকশ্যন দিব লাগে যে নতুনকৈ কিছুমান আইন আনিব লাগে কোৱেকাৰী এগেইনষ্টে। এটা অসমত এটলিষ্ট এণ্টি কোৱেকাৰী ইউনিট এটা হ'ব লাগে, য'ত হেৰি থাকিব, ধৰক ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ মানুহ থাকিব, পুলিচ অফিচাৰ থাকিব উইথ দ্য পাৱাৰ্ছ টু এৰেষ্ট, ডাইৰেক্টৰ হেল্থ ছাৰ্ভিচেছৰ মানুহ থাকিব, আৰু যোনবিলাক ৰিকগনাইজ ডক্টৰ্ছৰ বডি আছে, যেনেকৈ ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যন আছে, এনেকুৱা তেওঁলোকৰ মেম্বাৰ থাকিব লাগে, আৰু এজন লিগেল চাইডৰ মানুহ থাকিব লাগে, জুডিচিয়াৰী ফালৰ পৰা লয়াৰ, যোনে ধৰক এই চাৰ্জশ্বিটখন বনাওঁতে বা কেছটো যেতিয়া হ'ব তেওঁ হেল্প কৰিব পাৰে। সেই তেনেকৈ এখন মই PIL ফাইল কৰিছিলোঁ গুৱাহাটী হাইকোৰ্টত 2023 চনত। PILখনো এতিয়াও মানে এক্টিভ হেৰিতে আছে, শুনানি দিছে। নেক্সট হিয়াৰিংটো আছে জানুৱাৰী 23-24 তাৰিখে আছে। তো এই PILখন চলি আছে। তেতিয়া মানে এইবিলাক চলি থকাৰ পিছতে জানুৱাৰী 2025 জানুৱাৰীত গভৰ্ণমেণ্টে আছাম মেডিকেল কাউন্সিলৰ আণ্ডাৰত এটা এণ্টি কোৱেকাৰী ভিজিলেঞ্চ ইউনিট খোলা ডিচিশ্যন ল'লে। আৰু এই জানুৱাৰী 2025 এণ্টি কোৱেকাৰী ভিজিলেঞ্চ ইউনিটটো খুলি মোক এজ এ এণ্টি কোৱেকাৰী ভিজিলেঞ্চ অফিচাৰ হিচাপে গভৰ্ণমেণ্টে এপইণ্ট কৰিলে আণ্ডাৰ দি আছাম মেডিকেল কাউন্সিল। তো এই ইউনিটটো খোলাৰ পিছত কি হ'ল, অলপমান গভৰ্ণমেণ্ট ছাপৰ্টটো আহিলে মোৰ ওচৰলৈ। মই গভৰ্ণমেণ্টৰ কিছুমান ৰেকৰ্ডছ এক্সেছ কৰিব পৰা হ'লোঁ, এটা ৰিকগনিশ্যন আহিলে, এটা লেজিটিমেট গভৰ্ণমেণ্টৰ হেৰি অৰ্গেনাইজেশ্যন বুলি সেইটো বস্তু আহিলে। তো সেইকাৰণে অকণমান কামবিলাক কৰিবলৈ সুবিধা হ'ল, বহুতখিনি সুবিধা হ'ল। তাৰপিছত
পাব্লিকৰ পৰা যিবিলাক ইনফৰমেশ্যনবোৰ অহা আৰম্ভ হ'ল বহুতে এতিয়া মোক হোৱাটছএপত ইনফৰ্ম কৰে, মেছেঞ্জাৰত কৰে বা এনেই ফোন কৰি কয়, কোনোবাই কোনোবাই ফটো পঠাই দিয়ে প্ৰেছক্ৰিপশ্যনত, তেনেকে বহুতখিনি হেৰি অহা হ'ল। আৰু যেতিয়া আমি ইনফৰমেশ্যনখিনি পাওঁ আমি বেকগ্ৰাউণ্ড চেক কৰোঁ, বহুতখিনি বেকগ্ৰাউণ্ডবিলাক চেক কৰা চিষ্টেম কিছুমান আছে, সেইটো ক'ব নোৱাৰি এতিয়া। কিছুমান বাহিৰৰ ৰেজিষ্ট্ৰেশ্যন লৈ আহে, আমি সেই কাউন্সিলবিলাকৰ লগত কথা চথা পাতিব মানে কমিউনিকেট কৰি তেওঁ একচুৱেলি তাৰ হয়নে নহয় ৰেজিষ্টাৰ্ড, সেইবিলাক কৰি মেলি আমি গোটেই কেছটো ৱৰ্কআপ কৰি লওঁ। ৱৰ্কআপ কৰি আমি যেতিয়া একদম 100% চিয়'ৰ হওঁ যে একদম আমি বিশ্বাস কৰোঁ যে যোন ভুৱা হয়, তাৰপিছত আমি এখন FIR ফাইল কৰোঁ। এতিয়া প্ৰব্লেমটো তাৰপৰা আমাৰ নতুনকৈ যেতিয়া ইউনিটটো ফৰ্মল অহাৰ পিছত এটা প্ৰব্লেম হ'ল আমাৰ যে এজন ধৰক ইনফৰমেশ্যন পালোঁ আমি শিলচৰত আছে, কোনোবা এজন আছে শদিয়াত, কোনোবা এজন আছে সোণাৰীত। এতিয়া কি হয়, মই অকলশৰীয়া অফিচাৰ হয়, মই ইয়াৰ পৰা বেলেগ বেলেগ পুলিচ ষ্টেচনত FIR দিবলৈ যাই থাকিব নোৱাৰোঁ, এইটো পচিবল নহয়। তো তেতিয়া সেইকাৰণে মই স্পেচিয়েল DGP CID মুন্না প্ৰসাদ গুপ্তা, তেখেত IPS অফিচাৰ হয়, স্পেচিয়েল DGP CID, তেখেতক মই এপ্ৰ'চ কৰিছিলোঁ এখন ৰিটাৰ্ণ এপ্লিকেশ্যন লৈ গৈ যে আমাক কিবা এটা চলিউশ্যন এটা দিয়ক। এইটো তেতিয়া এটা চলিউশ্যন ওলালে যে এনেকুৱা যদি চিটুৱেশ্যন হয় য'ত আমি FIR দিব লাগে, পুলিচ একশ্যন বিচাৰোঁ আমি, তেতিয়া আমি এখন 0 FIR আজিকালি ফাইল কৰোঁ CID পুলিচ ষ্টেচনত। CID পুলিচ ষ্টেচনত FIR এখন ফাইল কৰিলে সেই FIR খন কনচাৰ্ণ পুলিচ ষ্টেচনলৈ পঠাই দিয়ে তেখেতসকলে, তাত ৰেজিষ্টাৰ হয়। আৰু এই চিষ্টেমটো হোৱাৰ পিছত বহুতখিনি কামখিনি সহজ হৈ গ'ল, বহুতখিনি সহজ হৈ গ'ল আৰু খুব ভালকে একশ্যনো হ'ল। আৰু এইটো কথা কিন্তু এই ধৰক আপুনি সুধিছে, মই ক'ব লাগিব যে দুটা কোঅপাৰেশ্যন আমি সাংঘাতিক পাইছোঁ। এক নম্বৰ পাব্লিক কোঅপাৰেশ্যন, ছেকেণ্ড পুলিচ কোঅপাৰেশ্যন। পুলিচৰ বহুত জেগাত ইনষ্টেণ্ট একশ্যন হয়, মানে FIR খন পোৱাৰ লগে লগে বা FIR খন দিয়াৰ পিছত আমি মেইলো কৰি দিওঁ SSP আমি এখন FIR দিছোঁ, 0 FIR খন, হয়তো FIR খন গৈ পাওঁতে এদিন দুদিন কেতিয়াবা লাগিব পাৰে, সেইকাৰণে আমি এখন মেইলো কৰি দিওঁ। বহুত জেগাত মেইলৰ মানে ইনফৰমেশ্যন দিয়াৰ লগে লগে বহুত একশ্যন হৈছে, মানে পুলিচৰ ছাপৰ্টটো সাংঘাতিকভাৱে পাওঁ আমি। পাব্লিক ছাপৰ্টটো মই আপোনাক ক'লো যে এনেকে বহুত পাব্লিকে ইনফৰমেশ্যন দিয়ে। চাওক, এই বিষয়টো আচলতে ভুৱা চিকিৎসক, ভুৱা বুলি যাক আমি কওঁ, এখন হিন্দী চিনেমা আছিলে মুন্না ভাই MBBS, তাত সঞ্জয় দত্তে সেই চৰিত্ৰটো ৰূপায়ণ কৰিছিলে, ফেক ডক্টৰ। কিন্তু সেই হিন্দী ছবিখনৰ সম্পূৰ্ণ বিপৰীত ভুৱা ডক্টৰবিলাক। তেওঁলোকে আচলতে কেনেকৈ সাহস কৰিব পাৰে? হিন্দী ছবিখনত তেওঁ ট্ৰেইনিং লৈছিলে, তেওঁ ষ্টুডেণ্ট হিচাপে দেখাইছিলে, কিন্তু ইয়াততো ষ্টুডেণ্ট নহয়, তেওঁলোকতো ডক্টৰ হৈ বোলে ডক্টৰ হৈয়ে কাম কৰি থাকে। আৰু অকল MBBS ডক্টৰ বুলি নহয়, আমি এতিয়া পাইছোঁ এনেকুৱা হৈছে তেওঁ ছুপাৰ স্পেচিয়েলিষ্টৰ লেভেলত যায়। এজন আমি শিলচৰত আজি 3 মাহমান আগতে তেওঁতো তেওঁ অপাৰেশ্যন কৰি আছিলে, চিজেৰিয়ান অপাৰেশ্যন এটা কৰি আছিলে। তেওঁ এডুকেশ্যন কোৱালিফিকেশ্যন আই থিংক ক্লাছ 10 নহয়। মানে কেনেকে সাহস কেনেকে কৰিব পাৰে? এটা কথা আছে, যেতিয়া আপোনাৰ নলেজটো নাথাকে নহয়, আপোনাৰ সাহটো বাঢ়ি যায়। When you don't have a knowledge, you are not scared. এতিয়া আমি এজ এ ডক্টৰ, মোৰ পাৰ্চনেল কথাই কৈছোঁ, মই এজন MBBS ডক্টৰ হয়, কিন্তু মোৰ ওচৰত যদি আজি সৰু পেডিয়াট্ৰিকৰ মানে ধৰক বাচ্ছা এটা লৈ আহে, সেই বাচ্ছাটোক দৰৱ দিবলৈ এজন পেডিয়াট্ৰিচিয়ানে তাৰ ওজন, তাৰ বহুতখিনি চাই তাৰপিছত তাৰ ড'জটো কেলকুলেট কৰি দৰৱটো দিয়ে। এতিয়া যদি মোৰ ওচৰলৈ এনেকুৱা বাচ্ছা এটা কোনোবাই লৈ আহি পেলাই কয় যে ইয়াৰ 2 দিনৰ পৰা জ্বৰ হৈ আছে, কাহ হৈ আছে, কিবা এটা দিয়কচোন, মই পেৰাচিটামলৰ বাহিৰে বেলেগ এটা লিখিবলৈ মোৰ সাহ নাই, কাৰণ মই জানো যদি মই কিবা এটা লিখি দিওঁ যদি কিবা গণ্ডগোল হৈ যাব পাৰে। সেইকাৰণে মই সেই পেৰাচিটামল এইটো খাই দিলে জ্বৰটো কমিব, তাৰপিছত পেডিয়াট্ৰিচিয়ানৰ ওচৰত লৈ যাওক বুলি কওঁ। কিন্তু যদি মই নেজানোৱে কি হ'ব পাৰে, তেনেহ'লে মোৰ ভয় কৰিব লগা কথা একো নাই, মই লিখি দিম যি লিখিব লাগে। শেহতীয়াকে মই দেখিছোঁ, যেতিয়াৰ পৰা আপোনাৰ সৈতে মোৰ যোগাযোগ হৈছে, সেই তেতিয়াৰ পৰা মই এটা কথা মই ভালদৰে লক্ষ্য কৰিছোঁ, গুৱাহাটী মহানগৰীখনত আৰক্ষী প্ৰতিটো সময়তে এক্টিভ থাকে। বিশেষকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যেতিয়া অসম আৰক্ষী স্মাৰ্ট আৰক্ষীলৈ ৰূপান্তৰিত হ'ল, তেতিয়াৰ পৰা দেখিবলৈ পাইছোঁ যে এক্টিভ থাকে, ফুল্লি এক্টিভ। তাৰপিছতো গুৱাহাটী মহানগৰীখনতো ভুৱা চিকিৎসক আপোনালোকে ধৰা পেলাইছে। আনকি ৰাজ্যৰ বিভিন্ন প্ৰান্তত বহু কেছেছ এনেকুৱা আমি পাইছোঁ, খবৰ পাইছোঁ, আমি যিহেতু সংবাদকৰ্মী হিচাপে আমি সেয়া খবৰ ৰাইজক জনাইছোঁ। মানে কেতিয়াবা ভাবোঁ, আমি যাক দেখুৱাই আছোঁ আমাৰ স্বাস্থ্য,
তাতো কোনোবা আছে নেকি কাৰণ এনেকুৱাও হয় মই নিজে ব্যক্তিগতভাৱে মই এনেকুৱা মুখামুখি হৈছো যে বেমাৰ এটা লৈ যাওঁ বেমাৰটো লৈ যোৱাৰ পিছত তেওঁলোকে যিখিনি আমাক টেষ্ট কৰিবলৈ দিয়ে টেষ্ট কৰাৰ পিছত যেতিয়া সেই ৰিপৰ্টখিনি চাই ডক্টৰে কয় যে আপোনাৰ বা তোমাৰ এইটো হৈছে সেই একেখিনি ৰিপৰ্ট যদি আমি বেলেগ এজনক দেখাওঁ বা বেলেগ এখন হস্পিটেলত গৈ আমি সেইখিনি টেষ্ট কৰোঁ তাৰপিছত তেওঁ কয় যে এইটো হৈছে মানে কি খেলি মেলি তেওঁলোকেওতো পঢ়ি শুনি তেওঁলোকে ডিগ্ৰী লৈ আহিছে আৰু সেই ভুৱা ডক্টৰ আৰু এই ডক্টৰখিনিৰ মাজত পাৰ্থক্যটো কি থাকিব পাৰে আমাৰ প্ৰথম কথাটো আপুনি যিটো ক'লে যে গুৱাহাটীত স্মাৰ্ট পুলিচ হোৱাৰ পিছতো কেনেকে তেওঁলোক আছে পুলিচৰ মানুহকেইজন এইটো ট্ৰেইন নহয় যে আইডেণ্টিফাই কৰিবলৈ কোন ফেক বা কোন জেনুইন আজি যদি এখন আপুনি বৰ্ড এখন লগাই দিয়ে ডক্টৰ অমুক বুলি পৰহি আমি এজন ধৰিছিলো 20 বছৰ গুৱাহাটীত প্ৰেক্টিচ কৰি আছে তেওঁ বৰ্ডখনত লিখা আছে তেওঁৰ নামটো লিখা আছে তাৰ তলত MD লিখা আছে ব্ৰেকেটত আয়ুষ লিখা আছে সেই মানুহজনক পুলিচে কেনেকে আইডেণ্টিফাই কৰিব এতিয়া তেওঁলোক সেইটো ট্ৰেইন নহয় এতিয়া আমি গম এটা প্ৰেছক্ৰিপশ্যন এখন যদি মই আপোনাক দেখাওঁ বা পুলিচৰ কোনোবা এজনৰ অফিচাৰকে দেখাওঁ এইখন প্ৰেছক্ৰিপশ্যন দিছে তেওঁ সেই প্ৰেছক্ৰিপশ্যনখন চাই গম পোৱা পচিবলে নহয় যে এখন ফেক ডক্টৰে লিখিছে কিন্তু আমি কিছুমান বস্তু গম পাওঁ যে এখন ফেক হয় বা এই মানুহজনৰ কোৱালিফিকেশ্যন নাই সেইখিনি লিখা সেই বস্তুটো পুলিচৰটো তেওঁলোকক দুখ দিলেও নহ'ব কাৰণ এইখিনি তেওঁলোকে নাজানে কোনো নাজানে এইটো ডক্টৰ এজনৰ বাহিৰে বেলেগে কোনো ক'ব নোৱাৰে আৰু ডক্টৰজনেও অলপ ভালকে চাব লাগিব একচুৱেলি তাৰপিছতহে গম পায় বহুতে এতিয়া 1 নম্বৰ কথা সেইটো 2 নম্বৰতে ধৰক যিটো আপুনি ক'লে যে এজনে ক'লে এইখিনি কৰা আৰু এজনে ক'লে এইখিনি কৰাৰ পিছত আপোনাৰ এইটো হৈছে বুলি কয় সিজনে ধৰক একেখিনি বস্তুকে চাই ক'লে যে আপোনাৰ এইটো নহয় এইটো হৈছে এইটো ক'ব খুজিছেতো আপুনি সেইটো ময়ো যেনেকৈ আপোনাক কৈছিলোঁ অলপ আগতে যে মেডিকেল চায়েন্সটো ডেফিনেটিভ চায়েন্স নহয় যেনেকৈ মই আপোনাক ক'লো আপোনাক যোৱাকালি এখন মই ECG কৰিছোঁ আজি আপুনি বেলেগ এজনৰ ওচৰত গ'লে তেওঁ ক'ব পাৰে আপুনি আজি এখন ECG কৰকচোন আপুনি ক'ব পাৰে মই যোৱাকালি এখন কৰিছোঁ আকৌ আজি কেলে কৰিম কিন্তু হিউমেন বডিটো এনেকুৱা হয় তাৰ এভৰি আৱাৰ বা এভৰি মুহূৰ্তত আপোনাৰ ফিজিঅলজিকেল বা আপোনাৰ হিউমেন বডিত বহুত চেঞ্জেছ হৈ থাকিব পাৰে মেণ্টেল ষ্টেটৰ পৰা আৰম্ভ কৰি ফিজিঅলজিকেল ষ্টেট চ' তেওঁ কৰাব পাৰে আৰু তেওঁ আৰ্গিউ কৰিব পাৰে আপোনাৰ লগত নহয় মোৰ লগত আৰ্গিউ কৰিব পাৰে যে মই এইটো বুলি ভাবিছো এইটো মই ক'ব পাৰো নহয় মই এইটো বুলি ভাবিছো মোৰ জাষ্টিফিকেশ্যন থাকিব তেওঁৰ জাষ্টিফিকেশ্যন থাকিব সেইকাৰণে কি হয় এই চায়েন্সটো ডেফিনেটিভ চায়েন্স নহয় শেষ হোৱা নাই ইঞ্জিনিয়াৰিং ইজ এ ডেফিনেটিভ চায়েন্স সেইটো চবেই জানে যে এখন ব্ৰিজ বনালে এইখিনি বস্তু লগাব লাগিব এটা ঘৰ বনালে এইখিনি বস্তু থাকিবই লাগিব ইমান ফিটত খুঁটাকেইটা থাকিবই লাগিব ইমান ফিটত হেৰিডাল বিমডাল থাকিবই লাগিব ইমান শকত বিম হ'বই লাগিব ডেফিনেটিভ তাত আৰ্গিউ কৰিবলৈ কোনো স্ক'পেই নাই ইয়াত আৰ্গিউ কৰিব স্ক'প আছে সেইকাৰণে তেওঁ ক'ব পাৰে যে মই ৰিপৰ্টখিনি চাই এখেতৰ এইটো হৈছে বুলি ভাবিছো তেওঁ ক'ব পাৰে আপোনাৰ ৰিপৰ্টখিনি চাই মই আপোনাৰ এইটো নহয় মই এইটোহে হোৱা বুলি ভাবিছো তাত এম্বিগিটি থাকে য়েছ আৰু এটা কথা কওঁ এইটো হয় আনএথিকেল প্ৰেক্টিচ কিছুমানো হয় তাৰ মাজত এনেকুৱা কমপ্লেইন আমালৈ আহেও আনএথিকেল প্ৰেক্টিচ ধৰক দৰকাৰকৈ বেছি টেষ্ট কৰাই দিলে যোন দৰকাৰে নাছিলে এতিয়া তেনেকুৱা আনএথিকেল প্ৰেক্টিচ নোহোৱা বুলি একদম ক'ব নোৱাৰে তেনেকুৱা কেছবিলাক বেছিকে নাৰ্ছিং হোম বিলাকত হয় চ' প্ৰাইভেট প্ৰেক্টিচনৰ লেভেলত হয় এইটো প্ৰাইভেট প্ৰেক্টিচনৰ লেভেলত হয় কাৰণ গভৰ্ণমেণ্টত এইটো কম হয় কাৰণ গভৰ্ণমেণ্টৰ চিষ্টেম যোনখিনি আছে বা হেল্থ ডেলিভাৰী চিষ্টেম আপুনি মেডিকেল কলেজে কওক PHC কওক CHC কওক বা ব্লক হস্পিটেলছে কওক দে আৰ অলৰেডি অভাৰৱৰ্কড তেওঁলোকৰ অলৰেডি বহুত ফুটফল বহুত অভাৰৱৰ্ক সেই তাত আৰু ডক্টৰ কেইজনে তাতে এডিশ্যনেল হেৰি দি পেলাই লোডটো আৰু বঢ়াব নোখোজে যদি দৰকাৰ নহয় নিদিয়ে তেওঁলোকে এতিয়া বহুত প্ৰাইভেট হস্পিটেলতো এনেকুৱা হ'ব যে যদি দৰকাৰ নহয় নিদিয়ে কিন্তু কিছুৱে কৰে ব্লেক শ্বিপ চবতে আছে চব প্ৰফেশ্যনতে ব্লেক শ্বিপ আছে সেইকাৰণে সেই ব্লেক শ্বিপখিনিতো আছেই কিন্তু আপুনি ধৰক সেই ব্লেক শ্বিপখিনিৰ কাৰণে বা সেই বেয়া মানুহখিনিৰ কাৰণে গোটেই প্ৰফেশ্যনটোক you can't paint them with the same brush কিন্তু আছে ব্লেক শ্বিপ এভৰি প্ৰফেশ্যন হেজ আপোনাৰ ধৰক আপোনালোকৰ জাৰ্নেলিজমত কয় নে য়েলো জাৰ্নেলিজম থাকে চব জাৰ্নেলিষ্ট য়েলো জাৰ্নেলিজম নকৰে সেই তেনেকুৱা চব প্ৰফেশ্যনত আছে আমাৰ প্ৰফেশ্যনত নাই বুলি মই নকওঁ আছে আনএথিকেল কাম কৰে বহুতে আমি পাওঁ আৰু আমাৰ কাউন্সিলত এনেকুৱা কমপ্লেইন আহে বহুত পাব্লিকৰ পৰা আহে যে মোক এনেকুৱা কৰিলে মই এইটো হেৰি ভুল বুলি ভাবিছো বা মোক হেৰি কৰিলে মোক ঠগিছে বুলি ভাবিছো এনেকুৱা কমপ্লেইন আহে আৰু সেইবিলাক আহিলে আমি এথিকেল কমিটি আছে
আসাম কাউন্সিল অফ মেডিকেল ৰেজিষ্ট্ৰেশ্যন এটা এথিকেল কমিটি আছে সেইবিলাক আমি এথিকেল কমিটিত প্লেচ কৰোঁ প্লেচ কৰাৰ পিছত এটা মাল্টি ডিচিপ্লিনাৰী কমিটি গোটেই বস্তুটো ৰিভিউ কৰি এটা ফাইনেল ডিচিশ্যনত অহা যায় সেই বস্তুখিনি তেনেকে টেকল কৰা যায় একদম নোহোৱা নহয় আছে যদি কোনো লোকে ভাবে যে এই চিকিৎসকজন প্ৰকৃত চিকিৎসক নহয় বা ভুৱা কাৰোবাৰ যদি ডাউট হয় সেই খবৰটো ধৰক আপোনালোকে পোৱা নাই নিজে চেক কৰিব পাৰে কেনেকৈ সেইটো নিজে চেক কৰিব পাৰে আজিকালি চবৰ হাতত স্মাৰ্টফোন থাকে গুগলত ইণ্ডিয়ান মেডিকেল ৰেজিষ্টাৰ বুলি জাষ্ট গুগল টাইপ কৰি দিব লাগে চাৰ্চ হেৰিটোত বাটনটোত চাৰ্চ কৰি দিলে হয় কেইখন আপোনাক লৈ যাব সেইটোৱে নেশ্যনেল মেডিকেল ৰেজিষ্ট্ৰি বুলি কওঁ আমি বা ইণ্ডিয়ান মেডিকেল ৰেজিষ্টাৰ বুলি কওঁ নেশ্যনেল মেডিকেল কমিশ্যনে মেইনটেইন কৰে তাত লৈ যাব তাত গৈ আপুনি ডক্টৰজনৰ নামেদি চাৰ্চ বিচাৰিব পাৰে ডক্টৰজনৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো বিচাৰিব পাৰে তাত গৈ আপুনি ডক্টৰজন কোনটো মেডিকেল কাউন্সিলত ৰেজিষ্টাৰ হৈ আছে সেইটোতো বিচাৰিব পাৰে আৰু তাত আৰু এটা কলম আছে ব্লেক লিষ্ট হোৱা ডক্টৰবিলাকৰ নামো আছে সেইটো যদি তাত ধৰক ডক্টৰজনৰ নম্বৰটো আপুনি মাৰি দিলে আপুনি চাৰ্চ বাটন টিপি দিলে তেতিয়া অল অভাৰ ইণ্ডিয়া সেই নম্বৰত কোন কেইজন ডক্টৰ আছে গোটেই লিষ্টখন আহি যায় ফটো আহিব ফটো নাহে তাতে গোটেই ডক্টৰৰ নামখিনি আহিব তেওঁৰ কি কোৱালিফিকেশ্যন আহিব তেওঁ ক'ৰ পৰা পাছ কৰিছে আহিব তেওঁৰ দেউতাকৰ নাম কি আহিব তেওঁ পাৰ্মানেণ্ট ৰেচিডেন্স ক'ত সেইখিনি বস্তু আহিব আৰু তেওঁৰ এডিশ্যনেল যদি কিবা কোৱালিফিকেশ্যন আছে MBBS কৰাৰ পিছত কোনোবাই MS কৰিছে MS কৰাৰ পিছত কোনোবাই MCH কৰিছে সেই গোটেই ডিটেইলছখিনি আহি যায় এই ভুৱা ডক্টৰখিনি যে বা ভুৱা চিকিৎসকখিনি আপোনালোকে ভুৱা ফাৰ্মাচিষ্টটো ধৰা পেলাই ফাৰ্মাচিষ্টটো আমাৰ পৰা নপৰে এইটো একচুৱেলি ড্ৰাগ হেৰি ইনস্পেক্টৰ বা হেৰি আণ্ডাৰ পৰে ডাইৰেক্টৰ হেল্থ যদি আপোনালোকলৈ খবৰ আহে তেতিয়া আমি তেতিয়া ফৰৱাৰ্ড কৰি দিওঁ আমি কাৰণ আমাৰ পৰা অকল এলোপেথিক ডক্টৰছখিনিহে পৰে আৰু প্লাছ আমি কিছুমান পাওঁ এতিয়া ধৰক নন এলোপেথিক ব্ৰাঞ্চৰ কিছুমান ডক্টৰ থাকে হেমিঅপেথি থাকে 2025 চনৰ জানুৱাৰীত যেটো এন্টিকোৱেকাৰী বিভাগটো খোলা হৈছিল সেই 2025 চনৰ জানুৱাৰীৰ পৰা এতিয়া ডিসেম্বৰ এক বছৰ সম্পূৰ্ণ হোৱা নাই গতিকে এই এক বছৰৰ ভিতৰত সমগ্ৰ অসমত আপোনাৰ নেতৃত্বত কিমানজন ভুৱা চিকিৎসকক এতিয়ালৈকে পাইছে আমি যেটো যেতিয়া খবৰ আহে আমি খবৰ প্ৰচাৰ কৰো তাৰ পিছত আমাৰ হিচাপটো নাথাকে হিচাপটো আপোনালোকৰ থাকিব হিচাপটো আছে আমাৰ জানুৱাৰীৰ পৰা এতিয়ালৈকে আজি 12 তাৰিখ 12 ডিসেম্বৰলৈকে 34 জন এতিয়ালৈকে এৰেষ্ট হৈছে আৰু কিছুমান ভেৰিয়াছ ষ্টেজেছ অফ প্ৰচেছিঙত আছে কিছুমান FIR ফাইল হৈ আছে মানুহ এবস্কন্ডিং হৈ আছে দুজনমান এন্টিচিপেটৰী বিলত আছে আৰু কেইখনমান আমাৰ ওচৰত এতিয়া ইনফৰমেশ্যন আহে ডেইলি আহে সেইবিলাক আমি অকণ প্ৰচেছ কৰি আছো প্ৰচেছিং ষ্টেজত কিছুমান আছে FIR ফাইল হোৱা নাই এতিয়াও হ'ব কিছুমান FIR ফাইল হৈছে অলপ তেওঁলোক এবস্কন্ডিং হৈ আছে সেনেকুৱা কেছ আৰু আছে কিন্তু 34 জন এতিয়ালৈকে এৰেষ্ট হৈছে আৰু আপোনাৰ ব্যক্তিগত ফালৰ পৰা মোৰ ব্যক্তিগত ফালৰ পৰা 74 হ'ব এতিয়ালৈকে ওভাৰঅল হয় 74 জন চিকিৎসক সমগ্ৰ অসমত আচৰিত আছে আৰু আছে আপুনিওতো এজন চিকিৎসক মই একেবাৰে খোলাকে সুধিম দেই আপুনিও এজন চিকিৎসক এই যেতিয়া ভুৱা চিকিৎসক বিলাকক পায় ভুৱা চিকিৎসক বিলাকৰ খবৰ পায় খবৰ পোৱাৰ পিছত যেতিয়া আপুনি নিজে ফিল্ডত গৈ এই ভুৱা চিকিৎসক বিলাকক ধৰে আৰক্ষীৰ সহযোগত আপোনাৰ মনলৈ কিন্তু কি ভাব আহে বাৰু তেতিয়া যদি আপুনি ফ্ৰেঙ্কলি সুধে নহয় খং উঠে মানে এইটো কাৰণে খং উঠে দুটা কথা যে মানুহৰ জীৱনৰ লগত একো নলেজ নাথাকে আমি এনেকুৱা পাইছো যোন ধৰক ক্লাছ 10 লৈকে পঢ়িছে সি মেডিকেল কলেজৰ বাৰাণ্ডাখনতে খোজকাঢ়া নাই আজিলৈকে আৰু তেওঁ নিজকে কাৰ্ডিয়েক চাৰ্জন বুলি কৈ আছে তেওঁ নিজকে পেডিয়াট্ৰিক্সৰ ডক্টৰ বুলি কৈ আছে যে তেনেকুৱা চিটুৱেশ্যনত মই ডক্টৰ বাদ দিয়ক ডক্টৰ হিচাপেতো বাদ দিয়ক আজি এজ এ জেনেৰেল হিউমেন বিং বা জেনেৰেল পাব্লিক হলেতো আপোনাৰো খং উঠিব সেইটো হয় নেচাৰেল ইনষ্টিংক্ট এটা আহে খং উঠিবলৈ কিন্তু এতিয়া সেইকাৰণে ধৰক যেতিয়া লিগেল প্ৰচেছটো আমি হোৱা দেখো নহয় তেতিয়া অকণমান শান্তি হৈ যায় এটলিষ্ট লিগেল প্ৰচেছটো হৈ পেলাই মানুহজনৰ পানিচমেণ্ট কিবা এটাতো হৈছে তো সেনেকুৱা হয় পানিচমেণ্ট হ'লেও ধৰক কিছুমান ইংৰাজীত কথা আছে নহয় ইনকৰেজিবল বুলি কয় যাৰ শুদ্ধৰণি নহয় আমি এনেকুৱা ৰিপিট অফেণ্ডাৰো পাইছো বহুত হেৰিত আমাৰ নগাঁও ডিষ্ট্ৰিক্টত ধৰিলো তেওঁ এৰেষ্ট হ'ল বেইল পাই পেলাই গৈ আকৌ গৈ যোৰহাট ডিষ্ট্ৰিক্টত কৰি আছে তেনেকুৱাও পাইছো আমি শিৱসাগৰত এজন চিনিয়ৰ মানুহ তেওঁৰ বয়স 67 ইয়াৰ্ছ হৈছে
নিজকে কাৰ্ডিয়েক চাৰ্জন বুলি কৈছিলে সি মোলৈ খবৰ এটা আহিলে যে এইজন কাৰ্ডিয়েক চাৰ্জন আহিছে শিৱসাগৰত তেতিয়া অকণমান ডাউট হ'ল যে শিৱসাগৰত হাৰ্টৰ চাৰ্জন এজনে কি কাম তাতো হাৰ্টৰ চাৰ্জাৰী কৰিব পৰা হস্পিটেল এটাও নাই যে কাৰ্ডিয়েক চাৰ্জন এজনে শিৱসাগৰত কেলে গ'ল গুৱাহাটীত যদি কোনোবাখন হস্পিটেল থাকিলেও মই ক'লো হয় যে এইখন হস্পিটেলত হাৰ্টৰ চাৰ্জাৰী কৰে তেওঁ আছে ডাউটটো তাৰ পৰা আৰম্ভ হ'ল শিৱসাগৰত কিয় গ'ল কাৰ্ডিয়েক চাৰ্জন খবৰ কৰাৰ পিছত গম পালো তেওঁ কয় যে মোৰ বয়স হৈ গ'ল মই এতিয়া হাৰ্টৰ চাৰ্জাৰী নকৰোঁ মই এতিয়া অকল এডভাইচ দিওঁ কনচালটেশ্যন কৰোঁ যেতিয়া অলপ বিচাৰি খুচৰি অলপমান খুচৰিলো বস্তুটো অলপ ইনভেষ্টিগেট কৰিলো তেতিয়া গম পালো যে তেওঁ গোটেই ফেক তেওঁক শিৱসাগৰত এৰেষ্ট কৰা হ'ল এৰেষ্ট কৰাৰ পিছত তেওঁ বেইল হ'ল কিমানমান দিনলৈকে থাকে যদি ভিক্টিম হয় সঁচাকৈ চাওক এতিয়া কি হয় লিগেল প্ৰচেছ অলপ লং ড্ৰয়িংটো এটা সময়ৰ পিছত তেওঁলোকৰ বেইল এটা হয় কেছো চলি থাকে বেইল হয় বেইলটো হোৱাৰ পিছত সেইকাৰণে PIL খণ্ডৰো সেইটো এটা কাৰণ আছিলে এতিয়া যে অকণমান লজ বিলাক ষ্ট্ৰিনজেণ্ট বা অলপমান কঠোৰ কৰিব লাগে এনেকুৱা এইবিলাক ক্ষেত্ৰত সেইকাৰণে PIL খন দিয়া আছিলে আৰু সেইখন চলিও আছে ধৰক তাৰপিছত সেই মানুহজনক আমি 6 মাহ 8 মাহ পিছত আৰু এজন মানুহ আহিবলৈ খবৰ দিলে তেওঁ এতিয়া গুৱাহাটীত আছে এইবাৰ কাৰ্ডিঅলজিষ্ট হৈ আছে গুৱাহাটীৰ এখন হস্পিটেলৰ পৰা আকৌ তেওঁক এৰেষ্ট কৰা হ'ল তাত তেওঁ কাৰ্ডিঅলজিষ্ট হিচাপে আছিলে এই ৰিপিট অফেণ্ডাৰ থাকে মানে সেইটোক আমি যদি একেবাৰে ফ্ৰেংকলি ক'বলৈ যাওঁ এই অসমীয়াত যে এষাৰ কথা আছে যে কুকুৰৰ নেজ ফুটিত হ'লে চিধা নহয় তেনেকুৱা টাইপৰ মানে হয় একজেক্টলি সেইটো টাইপৰ হয় এই চিকিৎসকখিনিয়ে আমাৰ লগত বা এই মুহূৰ্ততে এই অনুষ্ঠান চাই থকা প্ৰতিগৰাকী দৰ্শকৰ লগত হেতালি খেলে আমাৰ জীৱনটোতো এনেই অহা নাই হয় আমাৰ মোৰ মা দেউতাই মোকতো এনেই জন্ম দিয়া নাই সেই জন্ম হোৱাৰ পিছৰ পৰা ধৰি প্ৰতিটো প্ৰজন্ম যেতিয়া আমি পাৰ হৈ যাওঁ এটাৰ পিছত এটা প্ৰজন্ম আমাৰ সেই জীৱনত এই ভুৱা চিকিৎসকখিনিয়ে এনেকুৱা এটা প্ৰভাৱ পেলায় বিভিন্ন সময়ত যিখিনি প্ৰভাৱ আমি হয়তো মই আজি অন কেমেৰাত কিবা এটা ক'ব পাৰিছোঁ বহু লোক এনেকৈ আছে তেওঁলোকৰ সেই প্ৰজন্মটো হয়তো পাৰ হৈ গুচি গৈছে এনেকুৱা ধৰণৰ কিছু ঘটনাৰ সৈতে মুখামুখি হৈ বা বলি হৈ ভুল চিকিৎসাৰ বলি হৈও মৃত্যুৰ বহু সময়ত অভিযোগ উঠে গতিকে এইটো নকওঁ যে সেই চিকিৎসকজন ভুৱা চিকিৎসক কিন্তু ভুৱা চিকিৎসক একাংশ যেনেদৰে আপুনি ইতিমধ্যে কৈছে এতিয়ালৈকে ৭৪ জন আপুনি যেটো কৰায়ত্ব কৰিছে গতিকে তেনেকুৱা আৰু চিকিৎসক আছে এতিয়াও আপোনালৈ খবৰ আহি আছে যেটো আপুনি কৈছে গতিকে সেই চিকিৎসকখিনিক শেষ কৰাৰ ক্ষেত্ৰত 2025 চনৰ জানুৱাৰী মাহতে বিভাগটো খুলিলে তাকো আপোনাৰ তৎপৰতাত হয় তাৰ আগতেতো বহুখিনি মানুহ পাৰ হৈ গ'ল চিকিৎসক পাৰ হৈ গ'ল সিনিয়ৰ চিকিৎসক পাৰ হৈ গ'ল বিষয়া পাৰ তেওঁলোকৰ মনলৈ নাহিল কিন্তু আপোনাৰ মনলৈহে এই কথাটো আহিল যাৰ বাবে আজিৰ দিনটোত আপুনি সঁচাকৈ কি বুলি কম মানে প্ৰশংসনীয় এটা পদক্ষেপ আপুনি ল'লে থেংক ইউ কিন্তু কি হয় চাওক এটা কথা আছে এইটো মই প্ৰায় কওঁ বন্ধুখিনিক কওঁ মোৰ দেউতাই এটা কথা মোক কৈ থৈছিলে যে এটা যদি ক্ৰাইম হোৱাটো দেখিছ আৰু যদি তই সেই ক্ৰাইমটো বন্ধ কৰিব নোৱাৰিল ক্ৰাইমটো যদি ৰিপৰ্ট কৰিব নোৱাৰ ইউ আৰ ইকুৱেল ক্ৰিমিনেল আপুনি যদি বেয়া ক্ৰাইম এটা হৈ থকা দেখিছে আপুনি বন্ধ কৰিবলৈ আপোনাৰ কেপাচিটি নাথাকিব পাৰে কিন্তু কনচাৰ্ণ অথৰিটিক যদি ইনফৰ্ম নকৰে আপুনিতো সিহঁতক হেল্প কৰাৰ নিচিনাহে হ'ল এই বস্তুটো সমানেই দোষী আপুনি সমানেই অলমষ্ট সমানেই দোষী মোৰ মতেতো আপুনি সমানেই দোষী মোৰ মতে আপুনি সমানেই দোষী চ' সেই কনচেপ্টটো মোৰ মূৰত সৰুৰ পৰা মোক আছিলে মোৰ দেউতা ফৰেষ্ট চাৰ্ভিচৰ অফিচাৰ আছিলে ইণ্ডিয়ান ফৰেষ্ট চাৰ্ভিচৰ তেওঁ মোক তেতিয়াৰ পৰা সেই কথাটো কৈ থৈছিলে বহুত সৰুতে কৈ থৈছে যে আমি বাহিৰলৈ বুলি দেউতাৰ লগত ক'ৰবাত কিবা এটা হেৰি দেখিলে গাড়ীখন ৰখাই পেলাই ওচৰৰ ফৰেষ্টৰ ডিপাৰ্টমেণ্টৰ মানুহক মাতি আনে তেতিয়া আমি কওঁ যে কি দৰকাৰ তেতিয়া এই কথাটো কৈছিল সেই কথাটো মোৰ মূৰত ইম্প্ৰিণ্টেড হৈ গ'ল আমিও যে কওঁ এনেই জামেলাত কিয় সোমাব লাগে সেইটোৱে মই ভাল জগত ভাল বস্তুটো মোৰ নাই সেইটো বস্তু মই ফল' নকৰো যে মই ভালে আছো জগতটো ভালে আছে সেইটো হ'ব নোৱাৰে যদি এজন আপুনি যেনেকে কৈছে ইনচেণ্ট মানুহ এজন যদি হাৰ্ম হৈছে কোনোবা এটা বেয়া কাম কৰাৰ কাৰণে তাততো মই আগুৱাই যাম তাততো মই ষ্টপ কৰিম এই এণ্টি কুৱেকাৰী বিভাগক যদি আমি কিবা কেতিয়াবা খবৰ দিব বিচাৰো যে এনেকুৱা এটা খবৰ পাইছো বা এনেকুৱা এটা কেছেছ আমি পাইছো আমি খবৰটো যদি দিব বিচাৰো আপোনালোকলৈ আমি সেই খবৰটো কেনেকৈ প্ৰেৰণ কৰিম বা একেবাৰে সাধাৰণ লোক এজনে কেনেকৈ জনাব পাৰিব
যেটো আৰক্ষী থানাৰ কথা আমি নকওঁ কাৰণ আৰক্ষী থানাত যোৱাৰ পিছত গোচৰটো কিছুমানে লয় কেতিয়াবা নলয় কেতিয়াবা গুৰুত্ব দিয়ে কেতিয়াবা নিদিয়ে তেনেকুৱাও হয় আজিৰ দিনতো হৈ আছে হয় সেইটো হয় আমি এতিয়া এটা হেল্পলাইন নম্বৰৰ কাৰণে হেৰি কৰি আছো যোগাযোগ কৰি আছো এইটো আনফৰ্চুনেটলি অসমত অকল এটা টেলিকম অৰ্গেনাইজেশ্যনে হেল্পলাইন নম্বৰ দিয়ে টল ফ্ৰী নম্বৰ যিটো কয় সেইটো এয়াৰটেলে দিয়ে সেইটো অসমত আমাৰ প্ৰচেছটো চলি আছে সেইটো নম্বৰটো সোনকালে ওলাই যাব ওলালে আমি সেইটো নম্বৰটো পাব্লিক কৰি দিম এক নম্বৰ কথা দুই নম্বৰ এতিয়া আমাক ইমেইল কৰিব পাৰে ইমেইলটো acmr.vigilance@gmail.com বুলি ইমেইল কৰি দিলে আমি ইমেইলখনত যেতিয়া ইনফৰমেশ্যনটো পাওঁ আমি তাৰ ওপৰত কাম কৰা আৰম্ভ কৰোঁ এতিয়া ধৰক আজি মোৰ তাত 3খন ইমেইল আহিছে মানে এনেকৈ প্ৰেছক্ৰিপশ্যন লগাই দি পেলাই দিছে তেনেকুৱা ইমেইল কৰে মানুহে আজিকালি এতিয়া এই ইমেইলটোত কৰি দিলে আমি ইমেইলটো পাই যাম তাৰপিছত আপোনালোকে ইনভেষ্টিগেট তাৰপিছত আমি ইনভেষ্টিগেশ্যনখিনি বা হেৰিখিনি ৱৰ্কআপ কৰোঁ কাৰণ পুলিচে ধৰক ইমান মেডিকেল পাৰ্টটো তেওঁলোকে ইনভেষ্টিগেট কৰিবলৈ চিষ্টেমটো নাজানে বা ক'ত চাব লাগে চালেও বস্তু এটা যদি কিবা পায় সেইখনৰ অথেণ্টিচিটি বা হেৰিখিনি তেওঁলোকে সেইটো ট্ৰেইন নহয়তো অকণমান ব্যক্তিগত জীৱনৰ ফালে আহিম কথা পাতিম আপুনি ইতিমধ্যে ক'লে দেউতাৰ পৰা বহুখিনি আপুনি ইনস্পায়াৰ হৈছিলে যাৰ কাৰণে নেকি আপুনি আপোন ভালেই জগত ভাল সেই বস্তুটোৰ পৰা আপুনি সম্পূৰ্ণ আঁতৰি থাকিলে আৰু যাৰ বাবে আজিৰ দিনটোত আপুনি প্ৰতিগৰাকী সাধাৰণ লোকৰ জীৱনৰ বাবে আপুনি ভগৱান সদৃশ এজন ব্যক্তি হৈছে মই এইটো কথা আপোনাৰ অন কেমেৰাত এইভাৱেই কৈছো আপুনি সেই কথাটো আপুনি মানি নল'ব কিন্তু 2025 চনৰ জানুৱাৰী মাহৰ সেই দিনটোৰ পিছত আপুনি এতিয়ালৈকে যি এই এক বছৰ সম্পূৰ্ণ নহওঁতে যিখিনি আপুনি কাম কৰিছে মানে কেৱল মাত্ৰ প্ৰশংসাৰে উপচাই পেলালে সেয়া যথেষ্ট নহয় কাৰণ মই এজন সাধাৰণ লোক হিচাপে মই যদি কওঁ আমি যেতিয়া চিকিৎসকৰ ওচৰলৈ যাওঁ আমি নাজানো সেই চিকিৎসকজন ভুৱা নে কি হয় কি নহয় আমি নাজানো আমি দেখুৱাও কিছুমান এনে চিকিৎসক পাইছো এনে কিছু নাৰ্ছ পাইছো এনে কিছু ডক্টৰ পাইছো গাত হাতটো নলগোৱাকেও তেওঁ লগালগ প্ৰেছক্ৰিপশ্যন লিখে বেলেগ কথা মই বাদেই দিছোঁ মই কেইটামান মাহৰ পূৰ্বে মোৰ ভাগিনটোক লৈ মই হস্পিটেল গৈছিলোঁ চিকিৎসকগৰাকীয়ে যেতিয়া চোৱাৰ পিছত ভাগিনটোৰ কি হৈছে কি নাই না গাত হাতটো দি চালে না কপালখনত হাতটো দি চালে জ্বৰ হৈ আছিলে বমি হৈছিলে প্ৰেছক্ৰিপশ্যন লিখি পঠিয়াই দিলে আমি সেই প্ৰেছক্ৰিপশ্যনখনৰ দৰৱ লৈ আমি গুচি আহিলোঁ যদি ভাল হৈছে হ'লেই যদি নাই হোৱা আমি বেলেগ ডক্টৰৰ ওচৰলৈ আমি গ'লোঁ তেনেকুৱা ঘটনা হয় গতিকে সেই ভুৱা চিকিৎসক আৰু প্ৰকৃত চিকিৎসকৰ মাজৰ ডিফাৰেঞ্চটো আপোনাৰ এই তৎপৰতাত এই বিভাগটো যেতিয়া মুকলি হ'ল তাৰপিছত এতিয়া মানুহে বুজি পোৱা হৈছে আপুনি ইতিমধ্যে কৈছে যে সাধাৰণ লোকসকলে এতিয়া আপোনালোকক সহযোগিতা আগবঢ়াইছে গতিকে সেই সমগ্ৰ পৰিৱেশটোৰ আঁৰত থকা মূল ব্যক্তিজনে আপুনি যদিও চৰকাৰে আপোনাক এতিয়া সহযোগ কৰিছে এটা বিভাগৰ আপোনাক দায়িত্ব দিছে মই এতিয়া সুধিব বিচাৰিম আপুনি সেই আপোনাৰ নিজৰ পিতৃৰ পৰা কিছু ইনস্পায়াৰ হ'ল সেই পিতৃৰ আদৰ্শৰ সেই বাট আপুনি বুলিলে এতিয়ালৈকে আছে আপোনাৰ পৰিয়ালত পিতৃ মাতৃ বা আপোনাৰ পৰিয়ালত এই ক্ষেত্ৰখনত একেবাৰে সহযোগিতা আগবঢ়োৱা ভিতৰত যদি কাৰোবাৰ নাম ল'ব কওঁ কাক ক'ব মোৰ দেউতাৰ বা মা অলৰেডি ঢুকাইছে তেওঁ প্ৰয়াত হয় মেইন যদি আপুনি যিটো আপুনি প্ৰশ্ন কৰিছে না মেইন ছাপৰ্ট হ'ল মোৰ ফেমিলি আজিলৈকে মোৰ পৰিবাৰে মোক কোনো এদিন আজিলৈকে কোৱা নাই ইমান বছৰে যে কি দৰকাৰ এইবিলাক কৰি থাকিবলৈ কিহে পাইছে এইবিলাক কৰি থাকিবলৈ কোনোবাই হাৰ্ম কৰিব ক্ষতি কৰিব এইবিলাক আজিলৈকে মোৰ পৰিবাৰে মোক আজিলৈকে এটা বাক্য তেনেকুৱা কৈ পোৱা নাই কামিং টু মাই ল'ৰা ছোৱালী মই যেতিয়া কিবা এটা এনেকুৱা বা ধৰক ছাকচেছফুল কিবা এটা হয় কোনোবা এজনক ফেক ডক্টৰ এজনক আমি ধৰিলোঁ প্ৰথম মোলে ভেৰি গুড বা খুব ভাল লাগিছে বুলি কৈ মোৰ ল'ৰা বা মোৰ ছোৱালীজনীয়ে প্ৰথম মেছেজটো মই হোৱাটছএপত সিহঁতৰ পৰা পাওঁ তো সেই মেছেজটো পোৱাৰ পিছত যিটো আনন্দ হয় সেইটো ছাপৰ্ট ধৰক সেইটো আপুনি ভাষাত বা ৱৰ্ডত ক'ব নোৱাৰে কিন্তু তেওঁ আজিলৈকে মোৰ ল'ৰা ছোৱালীও কোৱা নাই যে কেলে এইবিলাক কৰি আছা বুলি যিটো নৰ্মেলি মানুহে হয়তো কোনোবাই ক'ব কি দৰকাৰ আৰু অইন মানুহ নাই নেকি সেনেকুৱা আজিলৈকে মোক কোনো কোৱা নাই চ' মাই গ্ৰেটেষ্ট ছাপৰ্ট বেছ মোৰ ফেমিলিটো আপুনি এটা কথা উল্লেখ কৰিলে যে হাৰ্ম কৰিব পাৰে কোনোবাই মই সেই কথাটো সুধিলোহেঁতেন যে আপুনি এইখিনি কৰি আছে বিভিন্ন সময়ত সংবাদ মাধ্যমৰ কেমেৰা সন্মুখত আপুনি আহে আজিও যেনেকে আছে আজি ইমানখিনি কথা পাতিছো আজিলৈকে হয়তো আপুনি ক'তো তেনেকে পতা নাই প্ৰথমবাৰৰ বাবে হয়তো মোৰ কেমেৰাৰ সন্মুখত আপুনি ইমানখিনি কথা কৈছে
কেতিয়াবা এনেকুৱা মানুহ কিছুমানো আছে যিখিনি নিজৰ আনৰ জীৱনক লৈ হেতালি খেলিব পাৰিছে সেইখিনি মানুহে কাৰোবাক ক্ষতি কৰাটো তেওঁলোকে পিছ হুকিব সেইটো আমি নকওঁ গতিকে আনৰ জীৱনক লৈ যদি হেতালি খেলিব পাৰিছে অটি ৰুমত গৈ যেতিয়া অপাৰেশ্যন কৰিব পাৰিছে কোনোবা এজনক চুৰি এখনে আঘাত কৰাটো তেওঁলোকৰ বাবে সামান্য কথা কেতিয়াবা যদি এনেকুৱা পৰিৱেশৰ মুখামুখি হয় আপুনি তেতিয়া দেখা যাবচোন চাওঁ কি হয় যদি হয় ফেচ কৰিব লাগিব তেনেকুৱা চিটুৱেশ্যন যদি হয় মানে কিছুমান ফোনে চোনে আহে আৰু কেতিয়াবা ফোন যে আপুনি এইটো বাদ দিয়ক ইয়াৰ পিছত কেলে লাগি আছে এই মানুহটো ভাল নহয় সেনেকুৱা আহে আপুনিও এজন চিকিৎসক বিলাকৰ টকা বহুত বুলি শুনো একেবাৰে ফাৰ্মাচিষ্ট এজনৰ কথাও যদি কওঁ আমি শুনো ফাৰ্মাচিষ্ট এজনৰ বহুত টকা বহুত লাভ হয় ঠিক তেনেদৰে ডক্তৰ এজনৰ বহুত টকা বহুত লাভ হয় পেচেণ্ট যিমান আহে সিমানে তেওঁলোকৰ লাভ হয় তেনেকুৱা কথা শুনো মই আপোনাৰ পৰা জানিব বিচাৰিম যে এজন চিকিৎসকৰ সেই যে লাভ হয় বুলি কয় বহুতে সেই লাভৰ পৰা এই পৰ্যায়টো যিটো আচলতে ভুৱা চিকিৎসক তেওঁলোকেওতো চিকিৎসালয় এখনত বা নাৰ্ছিং হোম এখনত সোমোৱাৰ পিছত তেওঁলোকৰ সেই লাভটো হয় ধন তেওঁলোকে আহৰণ কৰে তেওঁলোকে টকা পায় লাগিলে সেই পেচেণ্টজন যিয়ে নহওক ভুল চিকিৎসাৰ পিছত যিয়ে নহওক সেই যে লাভখিনি হয় লাভখিনি হোৱাৰ পিছত তেওঁলোকে লাগিলে 3 মাহ জেলতে থাকক 2 মাহ জেলতে থাকক তেওঁলোকৰ কিবা লোকচান হয় জানো চব এই কেটেগৰী অফ মানুহবিলাক এই যে ফেক ডক্টৰ এই কেটেগৰী অফ মানুহখিনি তেওঁলোকৰ হেৰুৱাবলৈ একো নাই হেৰুৱাবলৈ একো নাই মই সেইটোৱে পাবলৈহে আছে হেৰুৱাবলৈ একো নাই তো যিটো মানুহৰ হেৰুৱাবলৈ একো নাই সি এই বেয়া কামটো কৰিবলৈ কি ভয় খাব ভয় নাখায় তেওঁ হেৰুৱাবলৈ একো নাই আপোনাৰ হেৰুৱাবলৈ বহুত আছে মোৰ হেৰুৱাবলৈ বহুত আছে আমি ভয় কৰোঁ সেইকাৰণে আমি হয়তো আমি কি হয় ল এবাইডিং চিটিজেন হৈ থাকো তো তেওঁলোকৰতো হেৰুৱাবলৈ একো নাই ল এবাইডিং চিটিজেন নহ'লেও কি আপত্তি আছে আমি গুৱাহাটী চিটি মাজত দেখোন গাড়ীখন লৈ বেছি স্পীডত যাবলৈ ভয় লাগে কেমেৰাত কেনেবাকে ফটোখন কেপচাৰ হয় বুলি আপুনি চিট বেল্টডাল কেলে পিন্ধিলে আপোনাৰ চেফটিৰ কাৰণে পিন্ধে কিন্তু আৰু এটা কাৰণ আপোনাৰ বেক অফ ইয়ৰ মাইণ্ড থাকে নহয় দেখা পালে ফাইন হৈ যাব মোৰ 2000 টকা তো আপুনি ল এবাইডিং মানুহতো আপুনি মাৰ্ডাৰ কৰিবলৈ যোৱা নাই আপুনি ল এবাইডিং চিটিজেন হয় সেইকাৰণে আপুনি ল এবাইডিং এইটো কাৰণে আছে কাৰণ আপোনাৰ লুজ কৰিবলৈ বহুত আছে সিহঁতৰ লুজ কৰিবলৈ একো নাই আপুনি কেতিয়াবা সুৰক্ষা বিচাৰিছে নেকি আপোনাৰ সৈতে সুৰক্ষাত এনেকুৱা কোনোবা লোক থাকেনে নাই আপুনি এইবিলাক ইনভেষ্টিগেশ্যন বা এনেকুৱা যায় এতিয়ালৈকেতো নাই একো বিচাৰা কেতিয়াবা অনুভৱ হৈছে নেকি যে লাগে ফোন চোন কেতিয়াবা আহে ধমকি আহে ফোনত আহে কিবা কিবি এই মই যেনেকে ক'লো অলপ আগতে ধমকি আহে আপোনালৈ এই মানুহটোৰ পিছত মোক একদম ফ্ৰেংকলি পাতিছো ধমকি আহে আপোনালৈ ভেইল থ্ৰেট বুলি যিটো ইংৰাজীত কয় না ভেইল থ্ৰেট মানে উৰণি আৰ এখনত তেনেকুৱা কোৱা আহে এই মানুহটোৰ পিছত কেলে লাগিছে এই মানুহটো ভাল নহয় দেই চাব এই মানুহটোৰ কিন্তু বহুত কানেক্ট আছে বহুত কিবা আছে ঠিক আছে দেখা যাব চিকিৎসক সকলৰ বহুত টকা তেওঁলোকৰ আছে বুলি ইতিমধ্যে মই কৈছোৱে বহুত মানে মই কোৱা কথা নহয় দেই সেইটো একেবাৰে সাধাৰণ লোকসকলে কয় যে চিকিৎসকৰ বহুত টকা কেতিয়াবা সেই ভুৱা চিকিৎসকসকলৰ তৰফৰ পৰা আপোনালৈ কেতিয়াবা অফাৰো আহে নেকি আহিছিলে এবাৰ আহিছিলে আমি এজন গুৱাহাটীতে ধৰিছিলো গুৱাহাটীতে ধৰিছিলো পল্টন বজাৰ পুলিচ ষ্টেচনৰ আণ্ডাৰত তেওঁ নিজকে ৰিমেটলজিষ্ট বুলি কৈছিলে কিন্তু কোনো ৰিমেটলজিক ডিগ্ৰী একো নাছিলে পঢ়া শুনাও নাছিলে তেওঁ ধৰি থানাত যেতিয়া হোৱাৰ পিছত মই ঘূৰি আহিলো আৰু হস্পিটেললৈ মোৰ অফিচটোলৈ অলপ পিছত মানুহ কেইজনমান আহিলে আহি পেলাই মোৰ ষ্টাফ কেইজনক কৈছে যে ছাৰক এফআইআৰ এখন উঠাই ল'ব বোলে আৰু মানুহটোৱে প্ৰেক্টিচ ছেকশ্যনৰ পৰা যাবগৈ আমি 5 লাখ টকা এটা দি দিম সেই তেনেকে কেতিয়াবা কয় এইবোৰ মোক কোৱা নহয় এফআইআৰখনতো মোক ডেফিনেটলি উঠাই লোৱা কথাই নাই কেলে এতিয়া সেই মানুহজন এবস্কণ্ডিং হৈ আছে তেওঁ অকল এটাই আহিছে এতিয়ালৈকে তেওঁ যে সাহস কৰিছে আকৌ সেইটো আচৰিত সেইটো তাকে এফআইআৰ দিয়াৰ পিছতো আপোনাক অফাৰ দিছে এফআইআৰ দি পেলাই তেওঁ মানে আণ্ডাৰ কাষ্টাডি আছে তাৰপিছতো তেওঁ কোনোবা মানে সহপাঠী জানা বেছি সময় আৰু নলওঁ আৰু এটা কথা পাতিম সুধিম মই যদি আপোনাক কেতিয়াবা খবৰ দিব বিচাৰোঁ কোনোবা ধৰক চিকিৎসকৰ যদি তেনেকুৱা কিবা হেমাহিৰ কথা মই জানো শুনো আমালৈ যিটো বিভিন্ন সময়ত খবৰ আহে সেই খবৰটো যদি মই আপোনাক দিব বিচাৰোঁ আপোনাক কেনেদৰে মই কি প্ৰচেছৰ জৰিয়তে দিব লাগিব কেৱল মেইল বুলি নহয় তথ্য বা যিখিনি ডকুমেণ্ট সেই গোটেইখিনি মেইলত এটাচ কৰি দিব পাৰে এক নম্বৰ কথা 2 নম্বৰ আপুনি হাৰ্ড কপি এটাও দিব পাৰে আছাম কাউন্সিল অফ মেডিকেল ৰিচাৰ্চ 6 মাইল বুলি ক'লে
আজি বহুত বছৰ পুৰণা অফিচ চবেই জানে 6 মাইল গুৱাহাটী 781022 গুৱাহাটী 22 ইয়াৰ পোষ্টেল কোডটো তালৈ পঠাই দিলো এখন ডাইৰেক্ট মোৰ ওচৰলৈকে আহি যাব এতিয়া সেই দুটা আছে ফোন নম্বৰটো মই আপোনাক যেনেকৈ ক'লো যে আমি ট্ৰাই কৰি আছো এই ক্ষেত্ৰতে হৈ যাব লাগে যিমান পাৰো সোনকালে তাৰপিছত বহুত সহজ হ'ব তেতিয়াহ'লে সহজ হ'ব যেতিয়া টল ফ্ৰী নম্বৰটো হ'ব টল ফ্ৰী নম্বৰটো ফোন কৰিলে এইটো অট'মেটিকেলি ৰেকৰ্ড হৈ যায় নেক্সট দিনা আমি চাই লওঁ শুনি ল'ব পাৰোঁ শুনি লৈ আমি ডিটেইলছখিনি পালে আমি যদি কোনোবাই মানে ধৰক তেওঁ নম্বৰটো দিয়া আমি তেওঁৰ লগত কানেকশ্যনো আৰম্ভ কৰি দিব পাৰোঁ এই ক্ষেত্ৰত চৰকাৰৰ তৰফৰ পৰা আৰু আপুনি কিবা বিচাৰিবলগীয়া আছে নেকি সহযোগিতা বা আপোনাৰ টিম ৱৰ্ক হিচাপত চাওক এতিয়া সেইটোৱে কৈছো মই ইউনিটটো একদম নতুন এটা বছৰো হোৱা নাই লাহে লাহে কামবোৰ ষ্টাৰ্ট হৈছে কামবোৰ বাঢ়িছে আৰু কিছু কামবোৰ লাহে লাহে বাঢ়িব এতিয়া যিটো দেখিছোঁ পাব্লিক এৱাৰনেছটো আপুনি কোৱাৰ নিচিনাকে পাব্লিক এৱাৰনেছ বহুত হৈছে এতিয়া এইটো এই ক্ষেত্ৰতো এতিয়া লাহে লাহে এইটো এক্সপাণ্ড কৰিব লাগিবই এটা ষ্টেটিক হৈ থাকিব নোৱাৰে এটা প্ৰচেছ এটা সেইটো সদায় এইটো আগবাঢ়িব ছাপৰ্টটো আহিবই এট দ্য মুমেণ্ট যিখিনি মই ছাপৰ্ট পাই আছো সেইখিনি বহুতেই মই ক'লো আপোনাৰ পুলিচ এডমিনিষ্ট্ৰেশ্যন কওক ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন কওক তাৰপিছত আপোনাৰ পাব্লিকৰ ছাপৰ্টেই কওক ৰিচেণ্টলি আমি বঙাইগাঁৱলৈ এটা হেৰি পঠাইছিলো FIR এখন পঠাইছিলো FIR এখন পঠাই আমি মেইলতো FIR এখন দি দিছিলো ডিষ্ট্ৰিক্ট কমিশ্যনাৰ বঙাইগাঁও ইমিডিয়েটলি ডিষ্ট্ৰিক্ট কমিশ্যনাৰ বঙাইগাঁৱে এজন ADC এপইণ্ট কৰি তেওঁলোকে নিজৰ ফালৰ পৰা এটা ইনভেষ্টিগেশ্যন কৰি পেলাই ৰিপৰ্ট বনাই ৰিপৰ্টখন আমালৈও পঠালে SSPলৈও পঠালে এইটো হয় ইলিগেল এতিয়া তেনেকুৱা ছাপৰ্ট আপুনি আগতে নাপাইছিল ন এতিয়া পায় এতিয়া কৰে প্ৰিয় দৰ্শক এগৰাকী আছিল ইতিমধ্যে গমেই পাইছে এণ্টি কোৱাকেৰী আৰু ভিজিলেন্স অফিচাৰ ডক্টৰ অভিজিত নেওগ আৰু তেখেতে এই সম্পূৰ্ণ এই যিটো পদক্ষেপ সেই পদক্ষেপটো গ্ৰহণ কৰাৰ পিছতে এতিয়া ৰাজ্যজুৰি ভুৱা চিকিৎসকৰ যিটো দপদপনি চলি আছে সেই দপদপনি এতিয়া হাম কটাব পাৰিছে সেই দপদপনি বহু পৰিমাণে লাঘৱ কৰিব পাৰিছে হ্ৰাস কৰিব পাৰিছে যাৰ ফলত মই ইতিমধ্যে উল্লেখ কৰিছোঁ যে তেওঁক আমি চেলুট কৰাৰ তেওঁ এজন যোগ্য বিষয়া একেবাৰে শেষত মই মোৰ মন যায় এই অনুষ্ঠানটোৰ জৰিয়তে দৰ্শকসকলক আপুনি কি জনাব বিচাৰিব ভুৱা চিকিৎসকসকলৰ বিৰুদ্ধে বা ভুৱা চিকিৎসকসকলৰ পৰা কেনেদৰে আমি হাত সাৰিব পাৰোঁ কি আহ্বান জনাব বিচাৰিব অইন একো নাই যদি ডাউট হয় কাৰোবাৰ যে আপোনালোকৰ মানে ধৰক তিল মানুহ ডাউট মানে সন্দেহ হৈছে প্ৰেছক্ৰিপশ্যনখন এটা ফটোকপি লৈ মই যিটো ক'লো ইমেইল কৰি দিব বা পোষ্ট কৰি দিব মানে আছাম কাউন্সিল অফ মেডিকেল ৰেজিষ্ট্ৰেশ্যন গুৱাহাটী 22 লিখিলে পোষ্ট কৰি দিলে আমি পাই যাম লগে পাই যোৱাৰ লগে লগে আমি আপুনি যদি আপোনাৰ আইডেণ্টিটি দিব বিচাৰে তো আপোনাক আমি জনাই দিম কি পালো বহুতে কি হয় কি আমি এনেকুৱা পাওঁ যে এননিমাছ দিয়ে মোৰ আইডেণ্টিটিটো মই দিব নোখোজো আৰু পাব্লিকটো আছেই বাৰু বহুত ডক্টৰে আমাক ইনফৰমেশ্যন দিয়ে এটা লাইন লগাই দিয়ে তলতে দাদা মোৰ নামটো যাতে নাহে বহুতে তেনেকেও দিয়ে তেওঁলোকে অলপ নিজৰ পাৰ্চনেল ছেফটিৰ কাৰণে ভয়ো খাই চাগে সেইকাৰণে লিখি দিয়ে দাদা মোৰ নামটো যাতে নোলাই মই আপোনাক দিছোৱে ইনফৰমেশ্যনটো দেই সেনেকে বুলিও দিয়ে আমাৰ বোলে ছাৰ মোৰ নামটো যাতে নুলিয়াব যদি আপোনাৰ নামটো নুলিয়ালে আমি সদায় নামবিলাক কনফিডেঞ্চিয়েলি ৰাখোঁ কাৰ পৰা আহিছে আমি কাকো সেইটো নকওঁ আৰু কোৰ্টেও নিবিচাৰে কেতিয়াও কোৰ্টে নিবিচাৰে আপুনি ক'ৰ পৰা পালে সেইটো বুলি ত' সেইকাৰণে সেইটো ফালৰ পৰা তেওঁলোকে এইটো চিয়ৰ হৈ থাকক যে আমি কোনোবাই যদি ইনফৰমেশ্যন দিয়ে আমি নাম কেতিয়াও নকওঁ সেইটো আমি ডাইভাৰ্চ নকৰোঁ চ'ৰ্চ অফ ইনফৰমেশ্যন আমি কেতিয়াও ডাইভাৰ্চ নকৰোঁ কোৰ্টেও নকৰোঁ কোৰ্টেও নিবিচাৰে মই তাকে ক'লো নিশ্চয়কৈ ব্যস্ততাৰ মাজত বহুখিনি সময় আমি আপোনাৰ সৈতে পাৰ কৰিলোঁ কথা পাতিলোঁ আজি এয়া কেৱল আৰম্ভণি ইয়াৰ পিছত পুনৰ আপোনাৰ সৈতে লগ হ'ম যিহেতু আপুনি ইতিমধ্যে কৈছে এটা টোল ফ্ৰী নম্বৰো আহিব আৰু বহু কথা পাতিব লগা আছিল কিন্তু আজি মোৰ এই অনুষ্ঠানটোৰ জৰিয়তে এইখিনি সময় আপোনাৰ পৰা ল'লোঁ যিহেতু ব্যস্ত আছে আপুনি তাৰ মাজত অকণমান সময় ল'লোঁ শেষত মই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ ব্যস্ততাৰ মাজতে এইখিনি সময় দিয়াৰ বাবে প্ৰিয় দৰ্শক আজিৰ মোৰ এই মন যায় অনুষ্ঠানটোৰ জৰিয়তে কিছু কথা খুলি পাতিলোঁ হয়তো ডক্টৰ অভিজিত নেওগ ডাঙৰীয়ায়ো হয়তো অন কেমেৰাত ইমানখিনি কথা খুলি কোৱা কেতিয়াও নাছিল তেওঁ যিহেতু ইতিমধ্যে সেই কথা কৈছে গতিকে আজি মোৰ এই অনুষ্ঠানটোৰ জৰিয়তে আমি সেইখিনি কথা খুলি পাতিলোঁ খুলি তেওঁ বহুখিনি কথা ক'লে ইয়াৰ পৰাই আমি এটাই কথা ক'ব পাৰোঁ যে ভুৱা চিকিৎসক আপুনি মই চিনি নাপাওঁ কিন্তু আমি যদি সজাগ হওঁ আমি যদি সতৰ্ক হওঁ তেনেহ'লে সেই ভুৱা চিকিৎসকৰ
ৰোষত পৰাৰ পৰা আমি নিজৰ জীৱনটো আমাক নিজক আমি বচাব পাৰোঁ গতিকে সজাগ হওক সাৱধান হওক সতৰ্ক হওক আৰু ভুৱা চিকিৎসকৰ এই দপদপনি শেষ কৰাত ডাক্তৰ অভিজিত নেওগ ডাঙৰীয়াক বা এই বিভাগটোক আমি সহযোগিতা সকলোৱে আগবঢ়াওঁ আহক ইয়াৰ লগে লগে মই মোৰ এই বিশেষ অনুষ্ঠান মন যাইৰ পৰা বিদায় লৈছোঁ চাই থাকিব সদায় আপোনাৰ প্ৰিয় অনুষ্ঠান জুবিনদাৰ গীতেৰে বিশেষ অনুষ্ঠান মন যায় ধন্যবাদ জয় আই অসম